হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ আহিলোঁ উজান বজাৰ নতুন পাৰ্কত ফুৰিবৰ কাৰণে। মোৰ ভাগিন বহুত জিদ কৰি আছিল পাৰ্কত আহিব, তাৰ কাৰণে সকলো মিলি আহিলোঁ আৰু ফুৰিব। ইয়াতে চেকিং কৰি আছে, বেগত কিবা লৈ যাই আছোঁ নেকি, খোৱা বস্তু এলাও নাই ভিতৰত, কাৰণ লেতেৰা কৰি পেলাই মানুহে থু পেলাই জাবৰ পেলাই, তাৰ কাৰণে এলাও কৰা নাই। টিকেট কাটিব নালাগে, এতিয়াও ফ্ৰী আছে। যোৱাবাৰ আহিছিলোঁ তেতিয়া এই ফুলবোৰ ফুলা নাছিল, মানে গছবোৰ সৰু সৰু আছিল। এতিয়া গছবোৰ ডাঙৰ হৈছে, ফুল ফুলিছে, বহুত ধুনীয়া লাগি আছে। এইখিনি একদম চিনাৰী টাইপ লাগি আছে। এই আমাৰ ভণ্টি সকলোৱে আগে আগে যাই আছে, মই এইখিনি ভিডিঅ' কৰি গৈ আছিলোঁ। বহুত ধুনীয়াকৈ ফুলি আছে ফুলবোৰ, ৰাতি ভাল লাগি আছে দেখাত। ভিৰ বহুত আছে, মানুহ আগৰ নিচিনাই বহুত আহি আছে। ইয়াতে মোৰ ভাগিনে খেলিব গৈ আছে আৰু আমি ইয়াতে বহি আছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ, নহ'লে বেছি ডাঙৰ হৈ যাব।